আজি আমি হাঁহি ধেমালি ফূৰ্তিত মৰাপাটৰ আঞ্জা বনাব গৈ আছোঁ ভীমকলৰ খাৰ দি। ৰাইজ আপোনালোকে চাব ভিডিঅ'টো কেনে পায় আৰু আঞ্জা বনোৱা হৈছে নাই কমেণ্ট কৰি দিব। লগতে এটা আশা থাকিল মোৰ, আপোনালোকে মোৰ চেনেল যদি চাই আছে আৰু ছাবস্ক্ৰাইব যদি কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলিও আশা ৰাখিছোঁ। তাৰে আশাৰে আজি আঞ্জাটো বনাব যাওঁ, আপোনালোকে ভিডিঅ'টো চাবচোন। ধন্যবাদ থাকিল। ভিডিঅ'টো অলপ কমেডি কৰা হৈছে, আপোনালোকে চাই ভাল পাব। তেতিয়া আপোনালোকে ভিডিঅ' চাওক। ধন্যবাদ থাকিল। মজা আরেক পিস আছে, লাস্ট পিস পিস মজা এতে এসে বন্ধু মজা। কি হয় দাদা? এটি মৰাপাটৰ পাত বুলি কয়। মৰাপাট এইটো কি কৰিব আপুনি? এইটো পকৰি বনাব? পকৰি নহয়, এইটো আচলতে সেই বুলি কয় শাকজাতীয় খাদ্য। শাক ন? ভাজি বনাব? ভাজিও নহয়, ডাইৰেক্ট চব্জি চিষ্টেম। অলপ চব্জিও নহয়, ভাজিও নহয়, অলপ জোল জোল চিষ্টেম। আপুনি গাঁঠি কৰিছে যে? এই গাঁঠি কিয় কৰিছে? এইটো গাঁঠি কৰিলে তাৰমানে ইয়াৰ বীজাণুটো নোহোৱা হৈ যায়। দাদা আপুনি আগে পিছে বনাইছে তাৰমানে? নাই দেখছিলো। মোৰ নাম মিষ্টাৰ ৰিদীপ দাস। মোৰ সিমান পাকৈত নহয় আৰু তথাপি চাওঁ কি হয়, দেখা যাওক। কি দুপৰীয়াৰ খাদ্য মৰাপাটৰ ডাইৰেক্ট ভাজিও নহয় আৰু এনে গ্ৰেভি চিষ্টেমত দুপৰীয়াৰ কাৰণে বনাব বুলি ভাবিছোঁ। সম্পূৰ্ণ পাকৈত ৰান্ধনি নহয় ময়ো, তথাপি আৰু চেষ্টাটো কৰি চাওঁ, দেখা যাওক কি হয়। ভালে হ'ব লাগে। মৰাপাটৰ পাত তেল দিছোঁ আমি, মিঠাতেল, খাটি সৰিয়হৰ মছলা থাকিব, জিৰা আৰু জলকীয়া, পিঁয়াজ, আদা নহৰু নিদিলেও বিশেষ নাই, হয় ন? আৰু অলপ খাৰ লাগিব, খাৰ লোকেল খাৰ। মাছ দিব নেকি? নাই, সেইটো দিব পাৰে, কিন্তু আমি আজি নিদিওঁ। শুকান মাছ মাটিমাহৰ লগতো এইটো বনাই খাব পাৰি। মাটিমাহৰ লগত কঁঠালৰ গুটিৰ লগতে ভাল লাগে খাই, হয় ন? আমি পাৰিলে তেনেকৈ বাৰু পেলাই দিছোঁ, নালাগে দিছে। আজি আমাৰ খাদ্য এইটো মৰাপাট আঞ্জা আমাৰ ৰিদীপ দাই বনাইছে, খাই যেন ভাল পাম। আপোনালোকে টেষ্ট ল'ব, আমি খাম, আপোনালোকে খাই থাকক। নিমখ দিছোঁ, নিমখ, হালধি, পিঁয়াজ, জলকীয়া এইকেইটা দিয়া হ'ল, নহয় জানো? দিছে না জিৰা গুটি দিছে না জিৰা পাউডাৰ দিছে? জিৰা গুড়া হৈ যাব। হালধিৰ গুড়ি অলপ, কালাৰটো হোৱাৰ কাৰণে। থাকাটো হালধি দিলেও গম পোৱা নাযায়, তথাপি আছো। এতিয়া আদা আৰু পিঁয়াজ আৰু দি দিছোঁ, জলকীয়া অলপ দেৰি কৰি দিওঁ। বঢ়িয়া, এনেকৈ খাব লাগে। কেতিয়াবা সোৱাদ হ'ব আৰু টেষ্ট কৰি খালে টেষ্ট হ'বই। আমি বনাইছোঁ এইটো, আমি যিটো নাজানো বনাবলৈ, আমি ট্ৰাই কৰিছোঁ। এয়া আমি খাৰ অলপ দি দিছোঁ, বেছি নকৰিলে বেলেগ অলপ ফুট খাৰ আমি দি দিছোঁ। খাৰ দিছে, ফুট খাৰ ভাল লাগিব খাই ন? খাৰ দিলে এইটো বনাব নাজানো। আপুনি বনাইছে আগে পিছে ন? অলপ ট্ৰেইনিং আছে, নোহোৱা নহয়, পাৰিছে আছে ধুনীয়া। ইয়াতে অলপ
পানী দিব লাগিব এৰি দিলে সামান্য পৰিমাণে শাক দেখোন ভৰ্তি আছিলে কম হৈ গ'ল এয়া কম জুইত ভাজিব লাগে মোটামুটি হৈ গৈছে আৰু খাব পৰা হৈছে আৰু হৈ গৈছে আৰু 2 মিনিটমান থচোন বাৰু ঢাকি আমি ঢাকি দিলোঁ আৰু 5 মিনিট পাছত আমাৰ আমি ভিডিঅ' এইটো হেল্পাৰ মোবাইলে খেলি থাকে গেম খেলি থাকে গেম খেলি খুব ভাল পায় মোটামুটি আঞ্জা লাহে লাহে আঞ্জা মানে শাক আমার সবজি ইতিমধ্যে হয়ে গেল মরা পাট ভাজি ভাজি আলে বেছিবা কেনেকৈ বনাইছা লাগিব দেখাই দিম নেকি একদম মজা হৈছে দেই মজা ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে টেষ্ট কৰিছে আপুনি চাব পাৰে এই বস্তু চাব টেষ্টি সঁচা মজা মৰা পাত বঢ়িয়া স্বাস্থ্যৰ কাৰণে ভাল খাব লাগে টেষ্টি হৈছে এই বস্তুটো খাব লাগে মৰা পাত হয় খাব লাগে নিজৰ হেৰি দেহাৰ কাৰণে ভাল আপুনি এই ৰাইজসকল আপোনালোকে অলপ টেষ্টি চাব অলপ এইটো খাই জয় হিন্দ নমস্কাৰ